सदनाव बाक्सा जिल्लानि मानसि मैदेरनि दावहानि सायाव जलेन दैमारिनि सोंथि मैदेरनि गाग्लोबनायाव थैनाय नखरनिफोरनो राङारि अनसुंथाइल' नङा अरायथा साख्रिनि राहा खालामना होनांगौ होननानै सदनाव दाबि दैखाङो एमएलए जलेन दैमारिनि सोंथिनि फिननाय मन्त्रि चन्द्रमोहन पाटवारिनि फिननायाव 2022 जानुवारि फेब्रुवारि दानाव मैदेरनि गाग्लोबनायाव सास्नि सुबुंफोरनि थैनाया दुखुनांथाव आरो बिफानारि नेमखान्थि बायदियै थैनाय नखरनिफोरनो 4 लाख राङै एकालिन राङारि अनसुंथाइ होनायनि राहा आजावनाय जादों होननानै फोरमायो मन्त्रि चन्द्रमोहन पाटवारिया। মূলপুৰত আমি হাতীৰ আক্ৰমণৰ ভয়ত আজি জীয়াই থকাটো আমাৰ সাধাৰণ মানুহৰ কাৰণে অলপ টান হৈ পৰিছে। গতিকে আমি দেখিছোঁ বিধানসভাত প্ৰতিবাৰে উত্থাপন কৰি আহিছোঁ, কিন্তু কেতিয়াবা আমাক এনেকুৱা এনচাৰ দিছে যে এইটো ট্ৰেন্সফাৰ ছাবজেক্ট হয়, এইটো বিটিআৰলৈ ট্ৰেন্সফাৰ কৰা হ'ল, ইয়াৰ কাৰণে আমাৰ ইয়াত বিশেষ কৰিব লগা নাথাকে। কিন্তু যেতিয়া মানুহ মৰিব নিউজত ওলাব তেতিয়া আমাৰ চেম্পিটি ড্ৰ হয়, তেতিয়াহে আমি এইটো বেয়া হৈছে বুলি কওঁ। কিন্তু মানুহ মৰাৰ আগতে আমি যদি হাতী মানুহৰ সংঘাতটো যদি নিৰ্মূল নকৰোঁ তেতিয়া আমি 4 লাখ টকা দিও ইমান কাম নহ'ব যেন মোৰ অনুভৱ হয়। আমাৰ কথাটো হ'ল এতিয়া তামোলপুৰ সমষ্টিত 2021 পৰা 26 লৈকে যদি আমি চাওঁ 41 জন মানুহ মৰিলে। সেইদিনাত লাগি আমাৰ এটা 4 ফেব্ৰুৱাৰীত আকৌ এবাৰ মাৰিলে, নিজৰ এটা পৰিয়ালৰে হাজবেণ্ড ৱাইফক মাৰিছে আৰু ইয়াতৰ সৰু সৰু বাচ্চা ৰৈ গৈছে। তেনেকুৱা বহুত মানুহ মৰিলে যাৰ বিলাকৰ এতিয়া ল'ৰা ছোৱালী কেনেকৈ চলিব এইটো এটা চিন্তাৰ বিষয় হৈছে। গতিকে মই আজি আপোনাৰ জৰিয়তে মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ যি হাতীয়ে আজি আক্ৰমণ কৰি আছে, আজি কেতিয়াবা ৰাতিপুৱাৰ কেতিয়াবা সন্ধিয়াত সেই আক্ৰমণ কৰা হাতী যেহেতু পালৰ পৰা ফালৰি কাটি তামোলপুৰ অঞ্চলত ঘূৰি থাকে, তো এই হাতীক আমি চিৰিয়াখানা নহ'লে বা আমাৰ নেশ্যনেল পাৰ্কবিলাকত লৈ যোৱাৰ কাৰণে ব্যৱস্থা কৰিব লাগে। এই গাঁওবিলাকত হাতী আজি আক্ৰমণ কৰি আছে, সেই গাঁওবিলাকৰ ল'ৰা ছোৱালী যিসকল আছে তেখেতসকলক ট্ৰেইনিঙৰ ব্যৱস্থা কৰিব লাগে আৰু ট্ৰেইনিঙৰ ব্যৱস্থা কৰি কিছুমান আৰ্থিক সাহায্য কৰিব লাগে বুলি মই দাবী জনাইছোঁ। ইয়াৰ উপৰিও যি পৰিয়ালবিলাক আজি হাতীৰ আক্ৰমণৰ মৃত্যু হ'ল তেখেতসকল সৰু সৰু বাচ্চা আছে। আজি আমি যেতিয়া ঘৰ ভিজিট কৰোঁ, মই নিজে যেহেতু মেক্সিমাম ঘৰত গৈছোঁ, মই দেখিছোঁ সৰু বাচ্চা যাৰ মা দেউতা হাতীৰ আক্ৰমণত মৰি গ'ল। সেই পৰিয়াল কেনেকৈ চলিব? ইয়াৰ কাৰণে সেই পৰিয়ালক আৰ্থিক সাহায্য মাত্ৰ নহয়, তেখেতে যিখিনি কথা কৈছে সেইমতে 2026 চনৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত 7 জন লোকৰ জানুৱাৰীত 3 জন আৰু ফেব্ৰুৱাৰীত 4 জন মৃত্যুবৰণ কৰিবলগীয়া হোৱা কথাটো অতি দুৰ্ভাগ্যজনক। তেখেতসকলৰ পৰিয়ালক 4 লাখ টকাকৈ একালীন সাহায্য দিয়াৰ ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰিও